बे समाव मोनसे बिग ब्रेकिं निउज हाखौ लानानै गिख्रंथाव थासारि सोमजिदों। हाखौ लानानै दुंहाव थासारि सोमजिनायाव सासे सुबुंनि गोब्राब जोखोम जायो। गोब्राब जोखोम जानाय सुबुंखौ बे समाव क'क्राझार रुपनाथ ब्रह्म सावस्रि देहा फाहामसालियाव थिसननायजों लोगोसे फाहामथाय होगासिनो दं होननानै मोनथिनो मोननाय जादों। जोखोम जानाय सुबुंखौ क'क्राझार जिल्ला फकिराग्रामनि थागिबि गबिन आग्राल होननानै सिनायथिनाय जादों। मोनथिनो मोननाय बायदिब्ला बे जाथाया जादों क'क्राझार जिल्लानि फकिराग्रामाव। खौरांगिरिफोरनि सिगाङाव फोरमायनाय बायदिब्ला थांनाय 18 जानुवारिनि बेलासिनि 3 बाजिसो समाव हा सिमनानि दान्थे बिदान्थे समावनो गबिन आग्रालखौ गोब्राब जोखोम खालामदों होननानै फोरमायो। खौरांगिरिफोरनि सिगाङाव मा बुंखो आबुङै मिथिना लानि फै। ঘটনা এইটো দাদা, যোৱাকালি 3:40 মান বজাত আবেলি মোৰ ঘৰত থকা অৱস্থাত মই মোৰ ওচৰৰ এটা আছে ভূমফে ক'ব চলে, ইয়াৰ আগতেও কৰিছে, মোৰ বাউণ্ডেৰীত প্ৰৱেশ কৰে আৰু মোক গালি গালাজ কৰে আৰু মোৰ ঘৰত বিল্ডিঙৰ কাম চলি আছে, সেই কামত বাধা দিয়ে। মই কওঁতে সি কি কৰিলে, ইটাৰ টুকুৰা লৈ মোৰ মাথা লক্ষ্য কৰি দলিয়াই দিলে। মোৰ মাথাটো ঘূৰাৰ লগত মোৰ বুকুত লাগিলে। এইটো ঘটনা, এইটো 2019তো কৰিছে। মই ফকিৰাম থানাত এজাহাৰ দিছোঁ, আজিলৈকে মই ন্যায় নাপালোঁ। আৰু এই চক্ৰান্ত, এই ভূমাফিয়াৰ বিৰুদ্ধে আমাৰ মাননীয় EM ছাৰ ৰঞ্জিত বসুমতাৰী আৰু DC ছাৰ, ইয়াৰ হাতে মই কমপ্লেইন দিছোঁ। এতিয়া সেই কমপ্লেইন মই যে দিছোঁ ইয়াৰ বিৰুদ্ধে, এইটো গম পাই মোক আইদিন মানে থেৰাৰিং দি আছে যে প্ৰাণে মাৰিম। কালিও ছেম টাৰ্গেট লৈ মোক মাৰিব আহিছে আৰু মোৰ ওচৰে পাজৰে কৈ থাকে যে ৰাস্তাত পালে মাৰি পেলাম। এইটো বিশ্বনাথ শাহ, মোক দলীয় মানুহটো ৰমেশ শাহ আৰু ভানু শাহ ৰোড লৈ আহিছিল কালি মাৰিবৰ কাৰণে, আৰু আদিত্য শাহ। এই মই এজাহাৰ দিছোঁ ফকিৰাম থানাত কালিয়ে। এতিয়া মোৰ কালিৰ পৰা এই বুকুত পেইন হৈ আছে, কিন্তু ক'ব নোৱাৰিম আৰু মই বেছি। এই তদন্তটো হ'ব লাগে, বস্তুটো তদন্ত হ'ব লাগে। আৰু মোৰ এই যে পৰিয়ালক চেছ কৰিব মাৰি কালি মোৰ ঘৰৰ পিছফালৰ পৰা সোমাইছে সিহঁতে, পিছফালৰ পৰা সোমাই মোৰ বাউণ্ডেৰীত প্ৰৱেশ কৰি মোক দলিয়াইছে। মোৰ লগত ভিডিঅ' আছে। আৰু ইয়াৰ আগতো 2019 3 4 এটা কৰিছে আগতেও। আজিলৈকে ফকিৰাম থানাৰ পৰা ন্যায় পোৱা নাই। যিহেতু মোৰ মাটিটো মই হাইকোৰ্টৰ ৰায়দানত মই মাটিটো বুজি পাইছোঁ, দকমা চাৰ্কেল অফিচাৰে মোক মাটিটো বুজাই গ'লে, কিন্তু ইয়াৰ উপৰিও এতিয়া কৈ আছে যে তাৰ মাটিত মই প্ৰৱেশ কৰিছোঁ। এতিয়া সি যে কাগজবিলাক বনাইছে, ফকিৰাগ্ৰাম পঞ্চায়তৰ দাগ নম্বৰ 370, এইটো তদন্তৰ কাৰণে মোৰ এপ্লিকেশ্যন জুলাই মাহৰ পৰা দি আছে। এতিয়া সেই এপ্লিকেশ্যনটো উঠাই লোৱাৰ কাৰণে মোক প্ৰেছাৰ কৰি আছে আৰু এতিয়া মোক প্ৰাণে মাৰাৰ ভাবুকি দি আছে। এই কাৰণেই মই আবেদন, মোক চিকিউৰিটি লাগে, মোৰ পৰিয়ালক চিকিউৰিটি লাগে। মোৰ ফকিৰাগ্ৰাম পঞ্চায়ত, ফকিৰাগ্ৰাম পঞ্চায়ত বজাৰতে, মেইন বজাৰত, ষ্টেট বেংক ATM-ৰ লগতে। মই জনাইছোঁ, টাউন কমিটিৰ চেয়াৰমেনে গম পাই বস্তুটো, কিন্তু তাৰ বিৰুদ্ধে তাৰ এনেকুৱা হয়, মই FIR দিব গ'লেও অকল 107 আৰু 144 লগাই দিয়ে। সেই কেছটো 4 বছৰ হৈ গ'ল, 2019-ৰ মই কেছ নম্বৰটো দি দিম লাগিলে, আজিলৈকে ন্যায় নাই। এতিয়া DC অফিচত গ'লে কয় এইটো 144 একো নাই কেছ। সেই যে ক্ৰিমিনেল এক্টিভিটি কৰি আছে তাৰ বিৰুদ্ধে আজিলৈকে আইনী ব্যৱস্থা লোৱা নাই। আপনি চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰক আৰু আমাৰ CM ছাৰক এইটোৱেই ক'ম, আইন হাতত ল'বলৈ তাক কোনে অধিকাৰ দিলে? আজি সি লৈছে, কালি যদি মোৰ মাৰ্ডাৰ হ'ব তেতিয়া কি পুলিচ আহি কি কৰিব? এইটোৱেই কৰিব, মোক ন্যায় লাগে। ইতিমধ্যে মাটিডৰা লৈ আপুনি হাইকোৰ্টত কেছ কৰিছিল আৰু ৰায় পাইছে বুলি শুনিছোঁ, কি কৰিব? হাইকোৰ্টে মোৰ মাটি অৰিজিনেল কাগজ পিনে মোক মাটি চমজাই দিবৰ কাৰণে চাৰ্কেলক অৰ্ডাৰ দিলে। সেই মৰ্মে চাৰ্কেলে মোক মাটিটো বুজাই দিলে, আৰু হাইকোৰ্টত এতিয়াও কেছটো কমপ্লিট ক্লিয়াৰ হোৱা নাই, আৰু 2-3টা কেছ লাগি আছে সেই মাটিৰ বিৰুদ্ধে। তাৰ উপৰিও সেই মাটিটো বলপূৰ্বকভাৱে মাটিটো বেলেগক বিক্ৰী কৰিবও গৈছে, এইটো মই শুনা পাইছোঁ। আৰু এতিয়া মোৰ মাটিত ই প্ৰৱেশ কৰি উল্টা মোকে মাৰিব চেষ্টা লগাইছে। আপোনাৰ কিমান মাটি? মোৰ টোটেল ঘৰৰ মাটি 1 কাঠা 1 লেচা, আৰু যিটো হাইকোৰ্টৰ পৰা পালোঁ এইটো 10 লেচা। मोनसे गोजोनथाव खौरां,
क'क्राझार सहरनि जेडे रडजों नांजाबनाय गोजोनपुरि रयेल एनफिल्ड श'रुमनि गोजौआव थानाय आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्स बेखेवदों। बे आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि 2024-2025 मायथाइनि मुं थिसननाया फैगौ 15 जानुवारिनिफ्राय जोबथा मार्च दानसिम सोलिगासिनो दङ। 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनपुरि एबा गांजिमा बाजारजों नांजाबनाय आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जादों मेडिकेल लेबरेटरि टेक्न'लजि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, अटि टेकनिशियान, आइसिइउ टेकनिशियान, रेडिअलजि टेकनिशियान कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै बिएसएस डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दङ। जुदि नोंथांमोनहा बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा बिएम इनस्टिट्युट अफ पेरामेडिक्सनि नैबे जानबुं नम्बर 9395899391 एबा 8638391746 आव थोंजों सुलाद लाहरनो हागोन।